হেল্ল' ষ্টুডেণ্ট, মেট্ৰিক পৰীক্ষা 2026 শেষ হৈছে। এতিয়া প্ৰায় প্ৰতিটো ছাত্ৰ ছাত্ৰীৰ মনত এটা ডাঙৰ প্ৰশ্ন ঘূৰি ফুৰিছে, ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। ৰিজাল্ট লৈ চিন্তা, ভয়, আশা সকলো একেলগে চলি আছে। কিন্তু আমি আগৰ বছৰৰ তথ্য যদি চাওঁ তেন্তে আমি এইটো আইডিয়া পাব পাৰো 2025 চনৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছিল ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা আৰু শেষ হৈছিল মাৰ্চৰ 3 তাৰিখত। আৰু 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হৈছিল এপ্ৰিল মাহৰ 11 তাৰিখত। মানে মাত্ৰ 39 দিনৰ ভিতৰত ৰিজাল্ট দিছিল। তেনেতে 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰিব সেইদৰে দিয়া হ'ব নেকি? আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ বিশ্লেষণ কৰি ক'বলৈ গৈ আছো 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা। ফাৰ্ষ্টত তোমালোকে জানি লোৱা এক্সাম শেষ হোৱাৰ পিছত কি হয়। এক্সাম শেষ হোৱাৰ পিছত লগে লগে ৰিজাল্ট আহি নাযায়। প্ৰথমে সকলো এনসাৰ স্ক্ৰিপ্ট কালেকশ্যন কৰা হয়, বিভিন্ন চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়, টিচাৰসকলে চেকিং আৰম্ভ কৰে, তাৰ পিছত মাৰ্ক এন্ট্ৰি কৰা হয়, ফাইনেল ভেৰিফিকেশ্যন আৰু এপ্ৰুভল হয়। এই সম্পূৰ্ণ প্ৰচেছ সাধাৰণতে 30 পৰা 40 দিন সময় লয়। সেইকাৰণে এক্সাম শেষ হোৱাৰ লগে লগে 10-15 দিনৰ ভিতৰত ৰিজাল্ট আহি নাযায়। তোমালোকৰ এতিয়া কপি চেকিঙৰ কাম আৰম্ভ হৈ গৈছে আৰু কপি চেকিং কৰোঁতে মিনিমাম 20 পৰা 25 দিন মান সময় লাগিব। তাৰ ভিতৰত তোমালোকৰ কপি চেকিংখিনি কমপ্লিট হৈ যাব। কপি চেকিং কমপ্লিট হোৱাৰ পিছত আৰম্ভ হ'ব এৰেঞ্জমেণ্ট প্ৰচেছ। ইয়াত কি হ'ব, এমচিকিউত কিমান মাৰ্ক পাইছে, থিয়ৰিত কিমান মাৰ্ক পাইছে সেইখিনি মিলাই চোৱা হ'ব। যদি কোনোবা ষ্টুডেণ্টে কোনোবা সাবজেক্টত 3 বা 4 মাৰ্কৰ কাৰণে ফেইল হৈ থাকে তেনেহ'লে সেই ষ্টুডেণ্টজনক গ্ৰেছ মাৰ্ক আদি দিয়া হ'ব। আৰু এই গোটেইবিলাক কাম যেতিয়া শেষ হ'ব তাৰ পিছত শিক্ষামন্ত্ৰীক জনোৱা হ'ব। তাৰ পিছত শিক্ষামন্ত্ৰীয়ে তোমালোকক টুইট কৰি জনাই দিব যে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। শিক্ষামন্ত্ৰীয়ে টুইট কৰি জনোৱাৰ পিছতহে ৰিজাল্ট ঘোষণা কৰা হ'ব। তাৰ আগতে কিন্তু তোমালোকক ৰিজাল্ট দিয়া নহ'ব। আৰু শিক্ষামন্ত্ৰীৰ টুইটটো বৰ আগতীয়াকৈ নিদিয়ে, ৰিজাল্টৰ এদিন আগত বা ৰাতি তোমালোকক জনাই দিয়া হ'ব যে অহাকালি তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। আৰু বহুতেই কৈ আছে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 11 এপ্ৰিলত দিয়া হৈছিল। গতিকে এইবাৰো 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 11, 12 বা 13 তাৰিখত দিয়া হ'ব। কিন্তু আমি কোনেও সঠিককৈ নাজানো কিমান তাৰিখত ৰিজাল্ট দিয়া হ'ব। কিন্তু বেছিভাগ চান্স আছে এপ্ৰিল মাহৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকত দিয়াৰ। যেতিয়ালৈকে শিক্ষামন্ত্ৰী টুইট কৰি নজনায় তেতিয়ালৈকে কোনেও ক'ব নোৱাৰো যে অমুক তাৰিখত ৰিজাল্ট ঘোষণা কৰা হ'ব। সেইকাৰণে সকলোৱে এতিয়া ৱেইট কৰি থাকা যেতিয়ালৈকে ৰিজাল্টৰ তাৰিখ ঘোষণা নকৰে। আৰু তোমালোকৰ ৰিজাল্ট এইবাৰ সোনকালে দিয়াৰ বেছি চান্স, কাৰণ যোৱাবাৰতকৈ এইবাৰৰ মেট্ৰিক পৰীক্ষা আগতীয়াকৈ শেষ হৈছে। যিয়েই নহওক কিয় এতিয়া তোমালোকে কি কৰিবা, ৰিজাল্ট অহালৈ সময় আছে। এই সময়ত হায়াৰ ছেকেণ্ডাৰী ষ্ট্ৰীম কি ল'বা সেইটো চিন্তা কৰা। সায়েন্স ল'বা নে আৰ্টছ ল'বা নে কমাৰ্চ ল'বা, এতিয়াৰ পৰা সিদ্ধান্ত ল'বলৈ চেষ্টা কৰা। পজিটিভ মনোভাৱ ৰাখিবা আৰু এতিয়া আৰু চিন্তা কৰি লাভ নাই। যোনে যিমান পৰিশ্ৰম কৰিছে তাৰ ফল নিশ্চয় পাবা। মই আশা কৰো সকলোৰে ৰিজাল্ট যাতে ভালেই হয় সেইটো কামনা কৰো। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।